পেট চেমাটাৰী হ'ল হৰৰ জেনৰাৰ এখন জনপ্ৰিয় চলচ্চিত্ৰ। এই চিনেমাখন ফেমাছ নভেলিষ্ট ষ্টেফেন কিঙৰ নভেল পেট চেমাটাৰীৰ ওপৰত আধাৰিত। চিনেমাখন আৰম্ভ হয় যেতিয়া ক্ৰেগ পৰিয়ালে বষ্টনত থকা নিজৰ ঘৰটো এৰি লাডলো নামৰ এখন সৰু চহৰলৈ স্থায়ীভাৱে বাস কৰিবলৈ আহে। ক্ৰেগ পৰিয়ালত 4জন মানুহ আছে: ডক্টৰ লুইচ ক্ৰেগ, তেওঁৰ পত্নী ৰাচেল ক্ৰেগ আৰু সিহঁতৰ 2জন সন্তান গেইজ ক্ৰেগ আৰু ইলি ক্ৰেগ, আৰু তেওঁলোকৰ এটা পোহনীয়া মেকুৰীও আছে যাৰ নাম আছিল চাৰ্জ। লাডলো সিহঁতৰ নতুন ঘৰলৈ আহি ঘৰটোৰ ওচৰৰ ঠাইবোৰ এক্সপ্ল'ৰ কৰি থাকোঁতে ইলিয়ে কেইটামান মাস্ক পিন্ধা সৰু ল'ৰা ছোৱালীক কুকুৰ এটাৰ মৃতদেহক এঠাইলৈ লৈ যোৱা দেখিলে। সিহঁতৰ পিছে পিছে যোৱাত ইলিয়ে পেট চেমাটাৰী নামৰ এখন ঠাই ডিস্কভাৰ কৰিলে। পেট চেমাটাৰী মানে হ'ল পোহনীয়া জীৱ জন্তুবোৰৰ কবৰস্থান। তাই দেখিলে যে পেট চেমাটাৰীখনত মাটি আৰু কাঠেৰে নিৰ্মিত এখন দেৱাল আছিল। সেই দেৱালখন পাৰ হ'ব খোজোতেই জাড নামৰ এজন বুঢ়া মানুহে আহি হঠাৎ তাইক বাধা দিয়ে। সেই সময়তে ইলিৰ মাকেও তাইক বিচাৰি সেই ঠাইখনলৈ গৈ পায়। তাত জাড আৰু ইলিৰ মাকৰ চিনাকি হ'ল। সিহঁতে গম পালে যে ইজনে আনজনৰ নেইবাৰ হয়। তাৰপিছত ইলিৰ মাকে তাইক ঘৰলৈ উভতাই নিয়ে। সেই ৰাতি ইলিৰ মনত জন্ম মৃত্যুক লৈ কিছুমান প্ৰশ্ন উদয় হ'ল। সেয়ে তাইৰ দেউতাকক জীৱন আৰু মৰণৰ ওপৰত কিছুমান প্ৰশ্ন কৰিলে, যেনে পেটবোৰ কিয় মানুহতকৈ সোনকালে মৰে ইত্যাদি। দেউতাক লুইছে ইলিক কয় যে পোহনীয়া জীৱ জন্তুবোৰৰ মেটাবলিজিম মানুহৰ তুলনাত ফাষ্ট হয় আৰু সেয়েহে সিহঁতৰ সোনকালে মৃত্যু হয়। তেওঁৰ মতে মৃত্যুৰ পাছত পুনৰ জন্ম বুলি কোনো বস্তু নাই, কাৰণ মৃত্যু মানেই মানুহৰ জীৱনৰ শেষ। কিন্তু ৰাচেলে তাইক কয় যে হয়তো মৃত্যুৰ পাছতো আফটাৰ লাইফ বুলি থাকিব পাৰে, য'ত মানুহে সুখত স্বৰ্গত বাস কৰে। আচলতে মৃত্যুৰ কথা শুনিলেই ৰাচেল আতংকিত হয়, কাৰণ তেওঁৰ বাবে তেওঁৰ বাইদেউকৰ মৃত্যু হোৱা বুলি তেওঁ ভাবিছিল। আচলতে ৰাচেলৰ বাইদেউকৰ স্পাইনেল মেনিনজাইটিছ নামৰ এটা বেমাৰ আছিল, যাৰ বাবে তেওঁ দেখিবলৈ কুৎসিত আছিল আৰু সেইকাৰণে ৰাচেলে তেওঁক ভয় আৰু ঘৃণা কৰিছিল। এদিন তেওঁৰ মাক দেউতাক বাহিৰলৈ যোৱাত ৰাচেলক তাইৰ বায়েকক খাদ্য দিয়াৰ দায়িত্ব দিয়া হৈছিল। ৰাচেলক কোৱা হৈছিল যাতে তাই ঘৰত থকা ডামোৱেটাৰটো ভুলতো ব্যৱহাৰ নকৰে। ডামোৱেটাৰ হ'ল এটা সৰু লিফ্টৰ নিচিনা বস্তু। ইয়াৰ দ্বাৰা সৰু সুৰা বস্তুবোৰ ঘৰৰ এটা ফ্ল'ৰৰ পৰা আনটোলৈ নিয়া হয়। কিন্তু তাই তেনেকুৱাই কৰিলে, কাৰণ তাইৰ বায়েকক ঘৃণা কৰিছিল আৰু তাইৰ ৰুমলৈ যাবলৈও ভয় কৰিছিল। ফলত যেতিয়া তাইৰ বায়েকে খাদ্য নিবলৈ ডামোৱেটাৰটোলৈ আহিল, তেতিয়া তাইৰ সেইটোৰ পৰা পৰি মৃত্যু হ'ল, কাৰণ ডামোৱেটাৰ এটাই মানুহ এজনৰ ওজন সহিব নোৱাৰে। সেয়েহে তেওঁলোকে পাতি থকা কথাবোৰ বন্ধ কৰিলে আৰু ইলিকো গুড নাইট দি সিহঁত শুই থাকিল। তাৰ পিছদিনা লুইছে তেওঁৰ নতুন হস্পিটেল চেম্বাৰলৈ গ'ল। তেনে সময়তে ভিক্টৰ নামৰ এজন যুৱকৰ বেয়াকৈ এক্সিডেণ্ট হৈ হস্পিটেলাইজ হয়। লুইছে হস্পিটেলত ভিক্টৰক বচাবলৈ চেষ্টা কৰিছিল, কিন্তু বহুত চেষ্টাৰ পাছতো তেওঁ সক্ষম নহ'ল। ভিক্টৰৰ তাতেই মৃত্যু হ'ল। কিন্তু ঠিক সেই মুহূৰ্ততে ৰুমৰ লাইটবোৰ ব্লিংক কৰিবলৈ ধৰে আৰু ভিক্টৰৰ মৃতদেহটোৱে হঠাৎ জীৱিত হৈ লুইছক সাৱধান কৰি ক'লে, ডোণ্ট ব্ৰেক দি বেৰিয়াৰ বিটুইন দ্য টু ৱলছ, অৰ্থাৎ যাতে লুইছে দুখন পৃথিৱীৰ মাজৰ বেৰখন নেভাঙে। লুইছে ইয়াক কি হৈ গ'ল একোৱেই ধৰিব নোৱাৰিলে, কিন্তু কিছু সময়ৰ বাবে যথেষ্ট ভয় খাইছিল। তাৰ অলপ সময়ৰ পাছতে তেওঁ ঘৰলৈ গুচি আহে। এদিন ইলি জাডৰ ঘৰলৈ আহে। জাডক দুৱাৰত মাত লগায়, কিন্তু জাডে কোনো উত্তৰ নিদিয়াত ইলি ভিতৰলৈ সোমাই যায়। সোমাই গৈ তাই ঘৰৰ ভিতৰৰ বস্তুবোৰ চাবলৈ ধৰে আৰু তাইৰ চকু এখন ফটোলৈ যায়। ঠিক তেনেকুৱাতে জাড ভিতৰৰ পৰা ওলাই আহে। তেতিয়া ইলিয়ে জাডক সেই ফটোখনত থকা মহিলাগৰাকী কোন সোধে। জাডে কয় যে সেইগৰাকী তেওঁৰ পত্নী নৰ্মা, তেওঁৰ বেমাৰ হৈ মৃত্যু হৈছে। তেতিয়া ইলিয়ে কয় যে হয়তো তেওঁ স্বৰ্গত আছে আৰু তাৰ পৰাই তোমাক চাই আছে। সেইদিনা ৰাতি আমি দেখা পাওঁ যে লুইছক ভিক্টৰ আত্মাই মাতি থকা দেখা পায়। আত্মাটোৰ পাছে পাছে যোৱাত তেওঁ সেই পেট চেমেটাৰীখনলৈ গৈ পায়। চেমেটাৰীখন পাৰ হৈ যাবলৈ চেষ্টা কৰাত ভিক্টৰ আত্মাটোৱে লুইছক থাপ মাৰি ধৰে আৰু কয় যে এই ঠাইখন হাও লগা হয়। আৰু তেনেতে লুইছে হঠাৎ তেওঁলোকৰ ৰুমত সাৰ পালে। তেওঁ ভাবিছিল যে যোৱা ৰাতি তেওঁ সপোন দেখিছিল, কিন্তু বিচনাৰ পৰা উঠি দেখে যে তেওঁৰ ভৰিত মাটি লাগি আছে। ইয়াৰ মানে লুইছ সঁচাকৈয়ে পেট চেমেটাৰীখনলৈ গৈছিল, কিন্তু এইটো কথা তেওঁ তেওঁৰ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিলে যাতে সিহঁতে ভয় নাখায়। ইয়াৰ পাছৰ চিনত আমি হেলোইন পাৰ্টি এটা দেখা পাওঁ। পাৰ্টিটোৰ মাজতে জাডে হঠাৎ আহি লুইছক ইংগিত দি মাতে আৰু তেওঁক দেখুৱাই দিয়ে যে তেওঁলোকৰ মেকুৰী চাৰ্চৰ এখন ট্ৰাকৰ তলত চেপা খাই মৃত্যু হয়। সেই নিশা লুইছ আৰু জাডে মেকুৰীটোৰ মৃতদেহটো পেট চেমেটাৰীত পুতি থবলৈ যায়। ঠিক সেই সময়তে পেট চেমেটাৰীখনৰ কাষত থকা দেৱালখনৰ সিফালৰ পৰা জাডক কোনোবাই মতা যেন পায়। এয়া জাডৰ ভ্ৰম আছিল নে কি আছিল তেওঁ ধৰিব নোৱাৰিলে, কিন্তু জাডে চাৰ্চৰ প্ৰতি থকা ইলিৰ মৰমৰ কথা মনত পৰি লুইছক পেট চেমেটাৰী পাৰ হৈ লিটল গড স্ৱেম্প নামৰ এখন ঠাইলৈ লৈ গ'ল। তাত জাডে লুইছক ক'লে যে ইয়াত তোমাৰ মেকুৰীটো পুতি থোৱা। লুইছে জাডৰ নিৰ্দেশ অনুসৰি তাত মৃতদেহটো পুতি থলে। লুইছে এবাৰ জাডক সুধিছিল যে তেওঁলোকে ইমান দূৰ আহি আচলতে তাত কি কৰি আছিল, কিন্তু জাডে ক'লে উই আৰ জাষ্ট বাৰিং ইয়ৰ কেট। লিটল গড স্ৱেম্প উইণ্ডিগো নামৰ পিশাচ এটাৰ বাসস্থান।
ইয়াত মৃতদেহ পুতিলে মৃত জীৱটোৰ আত্মাক ৱেণ্ডিগোয়ে নিয়ন্ত্ৰণ কৰি লয় আৰু জীৱটো আকৌ জীৱিত হৈ উঠে। কিন্তু সিহঁতৰ স্বভাৱ চৰিত্ৰ সকলো সলনি হৈ যায়, তেওঁলোকৰ প্ৰকৃতি ইভিল হৈ যায় আৰু সিহঁতে সদায় আনক মৰাৰ উদ্দেশ্য লৈ থাকে। তাৰ পিছদিনা ৰাতিপুৱা লুইচ আৰু ৰাছেলে ইলিক মিছাকৈ ক'বলৈ গৈছিল যে চাৰ্চ পলাই গৈছিল, কিন্তু ইলিয়ে কৈছিল যে চাৰ্চ তাইৰ ৰুমতেই আছে। লুইছে যেতিয়া ইলিৰ ৱাৰ্ড্ৰবত চালে, তেওঁ দেখিলে যে হয়, চাৰ্চ আকৌ উভতি আহিছে। তেওঁ আচৰিত হ'ল আৰু লৰালৰিকৈ যাদৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'লে যে তেওঁলোকৰ মেকুৰীটো আগৰ দৰে চলাফুৰা কৰি আছে। তেওঁ সুধিলে যে এইবোৰ কি হৈ আছে। তেতিয়া যাদে তেওঁক ক'লে যে এই পৃথিৱীত কিছুমান বস্তু আছে যে আমি মানুহবোৰে বুজি নাপাওঁ আৰু সেইবোৰ আমি নুবুজাটোৱেই আমাৰ বাবে ভাল। লুইছে একোৱেই বুজি নাপালে যদিও তেওঁ আচৰিত হ'ল। ঘৰলৈ আহি তেওঁ ইণ্টাৰনেটত সেই ঠাইখনৰ বিষয়ে অলপ ৰিচাৰ্চ কৰি চালে। তাত তেওঁ কিছুমান আৰ্টিকল পঢ়িলে। তাৰ এটা আৰ্টিকলত তেওঁ জানিবলৈ পালে যে এটা ষাঁড় গৰু মৰাৰ পিছত সেই ঠাইখনত পুতি থৈ অহাৰ কেইদিনমান পিছত সেইটো আকৌ মানুহৰ মাজত উভতি আহি মানুহবোৰৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিছিল। সেইটো দেখি ষাঁড়টোৰ মালিকটোৱে গৰুটোক আকৌ গুদিয়াই মাৰি পেলাইছিল। এদিন ৰাতি ইলিয়ে চাৰ্চৰ নম্বৰ ফোনিয়াই থাকোঁতে চাৰ্চে হঠাতে ইলিক হাতত আঁচুৰে। আকৌ সেই ৰাতিয়ে চাৰ্চে ৰাছেলহঁতৰ বিচনাত চৰাই এটা ক'ৰবাৰ পৰা আনি জীয়াই খাবলৈ ধৰে। তাকে দেখি লুইছে চাৰ্চক তাৰ পৰা আঁতৰাই আনে, কিন্তু চাৰ্চে লুইচৰ হাতৰ পৰা পলাই বেছমেণ্টলৈ যায়। লুইছে চাৰ্চক ফ'ল' কৰি বেছমেণ্টলৈ যায়। বেছমেণ্টৰ এখন অন্ধকাৰ দুৱাৰৰ পাছফালে লুইছে পুনৰ ভিক্টৰ আত্মা দেখা পায়। ভিক্টৰ আত্মাই লুইচক সকীয়াই দিয়ে যে তেওঁৰ জীৱনত অতি সোনকালে বিপদ আহি আছে। তাৰ পাছৰ চিনটোত আমি দেখোঁ যে চাৰ্চে লুইচহঁতৰ পুত্ৰ গেজক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। এই দেখি লুইছে গেজক আঁতৰাই আনি তেওঁ যাদুৰ ওচৰলৈ গৈ তেওঁক আকৌ সুধিলে যে এইবোৰ কি হৈ আছে। তেতিয়া যাদে লুইচক কিছুমান কথা ক'লে। তেওঁ ক'লে যে যেতিয়া তেওঁৰ কুকুৰটোৰ মৃত্যু হৈছিল, তেতিয়া ষ্টেনি নামৰ মানুহ এজনে তেওঁক লিটল গড স্ৱেম্প নামৰ ঠাইখনৰ কথা কৈছিল। তেওঁ যাদক তেওঁৰ মৃত কুকুৰটো তাত পুতি থবলৈ কৈছিল আৰু তেনেকুৱা কৰিলে কুকুৰটো উভতি আহিব। কুকুৰটো উভতি আহিল যদিও সেইটো অতি ভয়ানক আৰু হিংসাত্মক হৈ গৈছিল। সেয়েহে যাদে কুকুৰটোক আকৌ মাৰি পেলালে। ইয়াৰ উপৰিও যাদে ক'লে যে লিটল গড স্ৱেম্পত আগতে লোকেল ট্ৰাইব এটাইও বাস কৰিছিল, যিয়ে সেই ঠাইখনৰ শক্তিৰ কথা জানিছিল। সিহঁতে সেই শক্তিটোক ভয় কৰিছিল আৰু সেয়েহে তেওঁলোকে সেই ঠাইখন এৰি পলাই গৈছিল। পেট চেমেটাৰীত থকা সেই ৱালখন সিহঁতেই বনাইছিল যাতে মানুহক আঁতৰত ৰাখিব পাৰে, কিন্তু মানুহ সেই ঠাইখনৰ পৰা আঁতৰত নাথাকিল, কাৰণ ৱেণ্ডিগোৰ স্পিৰিটে মানুহক সদায় এট্ৰেক্ট কৰি থাকে। সেইবাবেই হয়তো সেই নিশা ৱেণ্ডিগোয়ে যাদক এট্ৰেক্ট কৰি চাৰ্চক লিটল গড স্ৱেম্পত পুতিবলৈ বাধ্য কৰাইছিল। লগতে লিটল গড স্ৱেম্পত প্ৰথমবাৰৰ বাবে যোৱাত লুইছে কিছুমান চাইন দেখিছিল। সেই চাইনবোৰ লোকেল ট্ৰাইবটোৱে ৱাৰ্ণিং হিচাপে বনাইছিল, যাতে ক'লে যে লিটল গড স্ৱেম্পত পুতি থোৱা জীৱবোৰ যেতিয়া আকৌ উভতি আহে, তেতিয়া সেইবোৰ অতি খঙাল আৰু আক্ৰমক হৈ উঠে। কিন্তু তেওঁ ভাবিছিল যে তেওঁৰ কুকুৰটো আগৰ পৰাই খঙাল আছিল, গতিকে চাৰ্চৰ লগত তেনেকুৱা নহয়, কিন্তু তেনেকুৱাই হ'ল। সেয়েহে লুইছে সিদ্ধান্ত কৰিলে যে চাৰ্চক ইনজেকশ্যন দি তেওঁ মাৰি পেলাব। কিন্তু ইনজেকশ্যন দিয়াৰ আগতে লুইচৰ চাৰ্চৰ ওপৰত দয়া আহে আৰু সেয়েহে তেওঁ চাৰ্চক মৰাৰ সলনি ঘৰৰ পৰা দূৰ ঠাই এখনত মেলি থৈ আহে। ইয়াৰ পাছত আমি দেখিবলৈ পাওঁ যে ক্ৰেট ফেমিলিয়ে ইলিৰ 9 বছৰীয়া জন্মদিনৰ পাৰ্টি চেলিব্ৰেট কৰি আছে। সকলোৱে লুকা ভাকু খেলি থাকোঁতে হঠাৎ ইলিয়ে চাৰ্চক ৰাস্তাত আহি থকা দেখে। তাই আনন্দত আত্মহাৰা হৈ ৰাস্তাটো পাৰ হৈ চাৰ্চৰ ওচৰলৈ গ'ল। তাইক দেখি গেজেও তাইৰ পাছে পাছে গ'ল, কিন্তু সেই সময়তে এখন ট্ৰাক অতি তীব্ৰ বেগেৰে তেওঁলোকৰ ফালে আহি আছিল। লুইছে ট্ৰাকখনক দেখি দৌৰি দৌৰি গৈ গেজক কিবাকৈ বচালে, কিন্তু আনফৰ্চুনেটলি ট্ৰাকখন এক্সিডেণ্ট হৈ ট্ৰাকখনৰ পিছফালটোৱে ইলিক খুন্দিয়াই লৈ যায় আৰু তাইৰ তাতেই মৃত্যু হয়। ইয়াৰ পাছত আমি ক্ৰীড পৰিয়ালক ইলিৰ ফিউনাৰেলত দেখোঁ। ইলিৰ সৎকাৰৰ পাছত ৰাছেল একেবাৰে ভাগি পৰে আৰু সেয়েহে তেওঁ গেজৰ সৈতে কিছুদিনৰ বাবে বষ্টনত থকা তেওঁৰ মাক দেউতাকৰ ঘৰলৈ গ'ল আৰু লুইচ অকলে লেটলতে থাকিল। লুইছে সিদ্ধান্ত কৰে যে ইলিৰ মৃতদেহটো তেওঁ লিটল গড স্ৱেম্পত পুতি থৈ আহিব। সেই ৰাতি তেওঁ যাদৰ ওচৰলৈ গ'ল আৰু তেওঁক এটা ড্ৰিংকছ আছিলে। যাদে লুইচৰ মনোভাৱ বুজিব পাৰি লুইচক সাৱধান কৰি ক'লে যে ছামটাইমছ ডেড ইজ বেটাৰ, কিন্তু লুইছে তেওঁৰ কথা নুশুনি তেওঁৰ ড্ৰিংকত দৰৱ মিহলাই তেওঁক অজ্ঞান কৰে আৰু সেই ৰাতি লুইছে গৈ ইলিৰ মৃতদেহটো তাইৰ কবৰৰ পৰা উঠাই লৈ আনে। বাটত ভিক্টৰ আত্মাই লুইচক পুনৰ ৰখাবলৈ চেষ্টা কৰে আৰু কয় যে ইউ হেভ টু লেট হাৰ গো, কিন্তু লুইছে হ'লে ইলিক লিটল গড স্ৱেম্পতে পুতি থৈ আহিল আৰু তেওঁ এক আশাভৰা মন লৈ ঘৰলৈ উভতি আহিল। আনফালে আমি দেখোঁ যে ৰাছেলক তেওঁৰ মৃত চিষ্টাৰৰ বিজনবোৰে ডিষ্টাৰ্ব কৰি আছে। তাৰোপৰি গেজক ভিক্টৰ আত্মাই দেখা দি কয় যে গো হোম। ৰাছেলে অতি আতংকিতভাৱে লুইচক কল কৰিলে, কিন্তু লুইছে ক'লে যে তেওঁৰ বৰ্তমান ভাগৰ লাগিছে আৰু সেয়েহে তেওঁ ৰাতিপুৱা ফোন কৰিব। এইফালে সেই ৰাতি ইলি ঘূৰি আহিল, কিন্তু অত্যন্ত ভয়ংকৰ ৰূপত। তথাপিও লুইচৰ মনত বৰ আনন্দ হৈছিল। ইলিয়ে দেউতাকক কয় যে সেইদিনা মোৰ বাৰ্থডে পাৰ্টিত ট্ৰাকখনে মোক খুন্দিওৱাৰ পাছত মোৰ একো মনত নাই। মোৰ চকুৰ আগত চব ক'লা অন্ধকাৰ হৈ গৈছিল, মই মৰি গৈছিলোঁ হয়নে?
তেতিয়া লুইছে তাইক কয় যে নহয় তুমি ইয়াতে আছা। তেতিয়া আকৌ তাই কয় যে মই মোৰ ভিতৰৰ পৰা জংঘলখনৰ শব্দ শুনা পাই আছোঁ। পিছদিনা পুৱা ইলিয়ে আচৰিত ধৰণে ব্যৱহাৰ কৰিবলৈ লয় আৰু খঙেৰে ড্ৰয়িং ৰুমৰ বস্তুবোৰ ভাঙিবলৈ ধৰে। ইফালে ৰাছেলে দৌৰাদৌৰিকৈ গেজক লৈ বষ্টনৰ পৰা লৈ আহি থকা আমি দেখোঁ। তেওঁ বহুবাৰ লুইছক ফোন কৰিবলৈ ট্ৰাই কৰি আছিল, কিন্তু লুইছে ফোন আনচাৰ নকৰিলে কাৰণ তেওঁ ইলিৰ লগত ব্যস্ত আছিল। লুইছে ফোন আনচাৰ নকৰা দেখি ৰাছেলে জাডলৈ ফোন লগালে আৰু তেওঁক ক'লে যাতে তেওঁ লুইছৰ খবৰ এটা লৈ ৰাছেলক জনায়। জাডে যেতিয়া লুইছৰ খবৰ ল'বলৈ গ'ল তেতিয়া তেওঁ গম পালে যে ইলি উভতিছে আৰু লুইছক ইলিক পুনৰ মাৰি পেলাবলৈ কয়। কিন্তু লুইছে জাডৰ কথা নুশুনে, ইলিয়েও জাডৰ কথা মনে মনে শুনি থাকে। জাডে তেতিয়া লৰালৰিকৈ নিজৰ ঘৰলৈ বুলি তাইক মাৰিবলৈ তেওঁৰ পিষ্টলটো তৈয়াৰ কৰিলে, কিন্তু ইতিমধ্যেই ইলি আৰু চাৰ্চ তেওঁৰ ঘৰত সোমাইছিল। জাডে তেওঁৰ পিষ্টলটো লৈ তললৈ নামি আহোঁতে চাৰ্চে তেওঁক ডিষ্ট্ৰেক্ট কৰিলে আৰু ইলিয়ে তেওঁৰ ভৰিত খোজ আঘাতপ্ৰাপ্ত কৰে। ইলিৰ ৰূপত এইবাৰ জাডৰ পত্নী নৰ্মাই কয় যে তোমাৰ বাবে আমি চিৰদিনৰ বাবে কষ্ট ভুগি আছোঁ, সেয়েহে আমিও তোমাক নিবলৈ আহিছোঁ আমাৰ লগত একেলগে কষ্ট ভুগিবলৈ। ইয়াৰ পাছত ইলিয়ে জাডক এখন ছুৰীৰে খুচি খুচি হত্যা কৰে। ইয়াৰ পৰা আমি গম পাওঁ যে হয়তো জাডেও তেওঁৰ পত্নী নৰ্মাক মৃত্যুৰ পাছত সেই ঠাইতে পুতিছিল, কিন্তু পাছত তেওঁ নৰ্মাক পুনৰ মাৰি পেলাবলৈ সক্ষম হয়। ইয়াৰ পিছৰ চিনত ৰাছেলে ঘৰলৈ উভতি আহি ইলিক দেখি আচৰিত হ'ল আৰু অতিকৈ আতংকিত হ'ল। ইলিয়ে ৰাছেলক সাবটি ধৰিলে, কিন্তু তেওঁ তেনেকুৱা নকৰিলে। তেওঁ দৌৰাদৌৰিকৈ নিজৰ ৰুমত সোমালগৈ লুইছে ৰাছেলক সকলো কথা বিৱৰি কয়, কিন্তু ৰাছেলে বহুত ভয় খায় আৰু ইলিক নিজৰ জীয়েক হিচাপে মানি নলয়। সেয়েহে ইলিৰ খং উঠে আৰু লুইছে তাইক বুজাবলৈ তললৈ নামি যায়, কিন্তু লুইছে ইলিক তলত দেখা নাপায়। তেনেতে লুইছৰ জাডৰ কথা মনত পৰে আৰু তেওঁ জাডৰ ঘৰলৈ বুলি দৌৰি যায়। তাত তেওঁ জাডৰ মৃতদেহটো দেখে আৰু তৎক্ষণাত আকৌ ৰাছেল আৰু গেজক বচাবলৈ নিজৰ ঘৰলৈ উভতি আহে। ইফালে ইলিয়ে ইতিমধ্যে ৰাছেলৰ ৰুমত সোমাই তেওঁক ছুৰীৰে প্ৰহাৰ কৰিলে। ৰাছেলে যেনে তেনেকৈ গেজক লৈ সেই ৰুমটোৰ পৰা পলাই তেওঁলোকৰ বাথৰুমত সোমাল, কিন্তু ইলি তাতো গৈ পালে। ঠিক তেনে সময়তে তলত লুইছ আহি পায় আৰু সেয়ে ৰাছেলে শিশু গেজক বাথৰুমৰ খিৰিকীৰে লুইছৰ হাতত গতায়। কিন্তু ৰাছেলে খিৰিকীৰে জাপ মাৰিবলৈ লওঁতেই ইলিয়ে ৰাছেলক পাছফালৰ পৰা এখন ছুৰীৰে পেটত খোচে আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈ বহি পৰে। তেতিয়া ইলিয়ে মাকক কয় যে তোমাৰ বাইদেউৰ দৰে তুমি মোকো সেই ৰাস্তাটোত মৰিবলৈ এৰি দিছিলা, তুমি এগৰাকী মিছলীয়া হয়। মনত আছেনে যে দেউতাই কি কৈছিল, মৃত্যুৰ পাছত একো নাই বুলি? কিন্তু তেওঁ ভুল আছিল আৰু তুমিও, কাৰণ এয়া কোনো স্বৰ্গও নহয় আৰু এতিয়া তুমিও তালৈকে যাবা। ইফালে লুইছে গেজক তেওঁলোকৰ কাৰত সুৰক্ষিতভাৱে বহুৱাই থৈ বাথৰুমলৈ গ'ল। তেওঁ গৈ ৰাছেলক প্ৰায় মৃতপ্ৰায় অৱস্থাত দেখে। ৰাছেলে কষ্টৰে লুইছক কয় যে যাতে তেওঁক সেই হাওলকা ঠাইডোখৰত নুপুতে। হঠাতে ইলিয়ে পিছফালৰ পৰা লুইছৰ মূৰত প্ৰহাৰ কৰি তেওঁক মূৰ্ছিত কৰে। তাৰপিছত তাই ৰাছেলক চুচৰাই লৈ যায় লিটল গড স্বেম্পত পুতিবলৈ। ইফালে লুইছে সাৰ পাই উঠি লৰালৰিকৈ ইলিক মাৰিবলৈ পেট চেমেটাৰীৰ ফালে যায়। পেট চেমেটাৰীখন পোৱাত হঠাতে তেওঁ ইলিৰ মাত শুনে আৰু ইলিয়ে পাছফালৰ পৰা তেওঁক আক্ৰমণ কৰে। অলপ সময় দুয়োৰে মাজত কাজিয়া হয় আৰু দুয়োজনে ইজনে সিজনক মাৰিবলৈ চেষ্টা কৰে। অৱশেষত লুইছে ইলিক প্ৰায় মাৰিবলৈ লওঁতেই কোনোবাই তেওঁক পিছৰ পৰা এডাল লোহাৰ ৰোডেৰে পেটত খুচি আৰপাৰ কৰি পেলায়। এয়া আছিল আকৌ জীৱিত হৈ উঠা ৰাছেল। লুইছৰো তাতে মৃত্যু হ'ল। এইবাৰ দুই মাক জীয়েকে লুইছক চুচৰাই নি লিটল গড স্বেম্পত পুতিবলৈ লৈ যায়। লাষ্ট চিনত আমি দেখোঁ যে তিনিওজনে জাডৰ ঘৰটো জ্বলাই অতি ভয়ানক ৰূপত গেজৰ পিনে আহি আছে, যাতে তেওঁলোকে তাকো মাৰি সেই ঠাইডোখৰত পুতিব পাৰে। সৰু গেজেও একো নাজানি তেওঁলোকক দেখি কাৰখন আনলক কৰি দিয়ে। ইয়াতে চিনেমাখন শেষ হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।